বৰ্তমান ইয়াৰ যোৱাকালি বগুড়াগুৰি গাঁও পঞ্চায়তত আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক বন্ধুসকলক বগুড়াগুৰি গাঁও পঞ্চায়তৰ পঞ্চায়ত সভাপতিকে আদি কৰি কিছুমান বেৰুণীয়া গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছে, পোনপ্ৰথমে মই কংগ্ৰেছী হিচাপে তথা সমাজৰ এজন সচেতন ব্যক্তি হিচাপে মই ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আমি প্ৰশাসনক আহ্বান কৰিছোঁ অতি শীঘ্ৰে। ইতিমধ্যে আমি দেখা পাইছোঁ এজন ৱাৰ্ডৰ সদস্যক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। আমি প্ৰশাসনক আহ্বান কৰিম অতি শীঘ্ৰে ইয়াৰ লগত যোনবিলাক ব্যক্তি আছে তথা পঞ্চায়ত সভাপতি তথা সচিব আছে, যিটো দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ সাংবাদিক বন্ধুসকল সিহঁতৰ দুৰ্নীতিৰ যিটো ফুপুলা স্বৰূপ উদঙাবলৈ গৈছিলে আৰু এই দুৰ্নীতি দাঙি ধৰাৰ বিৰুদ্ধে সিহঁতে সাংবাদিকসকলক যি অপদস্থ তথা মাৰপিট কৰিছে, এইটো আমি গৰিহণা দিছোঁ। আমি প্ৰশাসনক অনতি পলমে এইবিলাক ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আমি আহ্বান কৰিছোঁ। আৰু আমি কৈছোঁ প্ৰশাসনক আমি কৈছোঁ তথা ডিপাৰ্টমেণ্টক আমি আহ্বান কৰিছোঁ যে বগুড়াগুৰি গাঁও পঞ্চায়তত আমি দেখা পাইছোঁ, আগৰ পৰাই দেখা পাইছোঁ যে দুৰ্নীতিৰ সম্ৰাট বুলি ক'ব গ'লে ৰূপহীয়াত সমষ্টিৰ এটাই পঞ্চায়ত আছে। সকলোতকৈ বেছি দুৰ্নীতি বোলা পঞ্চায়তটো হৈছে বগুড়াগুৰি গাঁও পঞ্চায়ত। ছ'চিয়েল মিডিয়াৰ যোগেদি তথা আমি বিভিন্ন ধৰণৰ মতামত দেখা পাইছোঁ যে বগুড়াগুৰি গাঁও পঞ্চায়ত কোটি কোটি টকাৰ দুৰ্নীতি হৈছে আৰু সেই দুৰ্নীতিৰ যিটো সিহঁতৰ বস্তুখিনি দাঙিবলৈ গৈছিলে সাংবাদিক বন্ধুসকল, সিহঁতে আক্ৰমণ কৰিছে আৰু নিজৰ যিটো অহংকাৰ তথা মনোভাৱ সিহঁতে দেখাই দিছে। আমি এইটো ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমি প্ৰশাসনক কৈছোঁ অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰিম। বগুড়াগুৰি গাঁও পঞ্চায়তত সাংবাদিকৰ ওপৰত যিটো আক্ৰমণ হৈছে, এই আক্ৰমণত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি আমি তীব্ৰ বাহিৰে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ। এইটো অতিকৈ লজ্জাজনক ঘটনা সংঘটিত হৈছে। নিশ্চয় সকলোৱে জানে যে দেশৰ চতুৰ্থ স্তম্ভ হৈছে সাংবাদিক, আৰু সেই সাংবাদিকৰ ওপৰত তেওঁলোকে যেতিয়া শুদ্ধ বাতৰি পৰিবহণ কৰি গাত প্ৰতিঘাতৰ মাজতে ভিতৰৰ পৰা বাতৰি পৰিবহণ কৰি ৰাজহুৱা কৰে, আৰু তেনেকুৱা মুহূৰ্তত যদি কোনো সাংবাদিকক এনেকুৱা অপদস্থ কৰে, আমি কোনোপধ্যে সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি বহি নাথাকোঁ। আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু গৰিহণা দিছোঁ। আজি কলা ড্ৰেছ পৰিধান কৰি আমি থানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হৈছোঁ। আমি অসম আৰক্ষীক আমি দাবী জনাইছোঁ সংগ্ৰাম পৰিষদৰ ফালৰ পৰা 24 ঘণ্টাৰ ভিতৰত এই ঘটনাত জড়িত থকা সকলো ব্যক্তিক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই কিন্তু আমি সংগ্ৰাম পৰিষদে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। বিভিন্ন সময়ত আমি দেখা পাওঁ অসমখন আগুৱাই লৈ যাব, আৰু এই অসমখন প্ৰগতিশীল কৰাৰ স্বাৰ্থত যদি হয় গাঁও পঞ্চায়তৰ পৰাই আগুৱাই লৈ যাব লাগিব। আজি বগুড়াগুৰি গাঁও পঞ্চায়তত যেতিয়া সাংবাদিকসকলে বাতৰি পৰিবহণ কৰিবলৈ গৈছিল, তেওঁলোকৰ দুৰ্নীতি উদঙাই দিবলৈ গৈছিল। আজি সেই বগুড়াগুৰি গাঁও পঞ্চায়তখন আজি পোহৰত আহিছে, কিন্তু দেখা গৈছে বৃহত্তৰ জুৰিয়া অঞ্চলত বিভিন্ন গাঁও পঞ্চায়তত এনেকুৱা দুৰ্নীতি হৈছে। আৰু এই দুৰ্নীতিৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে আমি জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি বিভিন্ন উচ্চ পৰ্যায়ত নেতৃবৃন্দক আমি অৱগত কৰাইছোঁ। বিভিন্ন সময়ত আমি আন্দোলন অব্যাহত ৰাখিছোঁ, কিন্তু দেখা গৈছে গাঁও পঞ্চায়তৰ দুৰ্নীতি, গাঁও পঞ্চায়তৰ এনেকুৱা অৱস্থা কোনো পধ্যেই শিথিল নহয়। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে সমগ্ৰ জিলাৰ লগতে নগাঁও জিলাৰ বৃহত্তৰ জুৰিয়া অঞ্চলত বিভিন্ন গাঁও পঞ্চায়তত এক উচ্চ পদস্থ তদন্ত হ'ব লাগে, যি তদন্তত সকলো কথা পোহৰলৈ আহিব। নিশ্চয় আপোনালোকে জানে MGNREGA, PM কিষাণ, আজি IY গড়ৰ পৰা কৰি বিভিন্ন দুৰ্নীতি গাঁও পঞ্চায়ত হৈছে। আৰু এই সঠিক তদন্ত যদি এই চৰকাৰখনে এটা উচ্চ পৰ্যায়ৰ নেতৃবৰ্গক পঠায়, নিশ্চয় এই গোপনীয় যিখিনি তথ্য আৰু কোটি কোটি প্ৰক্ৰিয়াৰ যিটো কেলেংকাৰী, সকলো এই কেলেংকাৰীৰ পোহৰলৈ আহিব।